কিতাপ পঢ়ি আমাৰ ভাল লাগে, কিন্তু আমি জানোনে এই কিতাপ কেতিয়া আৱিষ্কাৰ হৈছিল আৰু কিতাপ আৱিষ্কাৰ হোৱাৰ আগতে শিক্ষা ব্যৱস্থা কেনে আছিল? কিতাপ সম্পৰ্কে এনেবোৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আজি আমি চেষ্টা কৰিম। যদি আমি কিতাপৰ আৱিষ্কাৰ সম্পৰ্কে কওঁ, তেনেহ'লে উভতি যাব লাগিব ইতিহাসত। 1868 চনত প্ৰথম কিতাপ ছপা হৈছিল আৰু সেইটো চীন দেশত ছপা কৰা হৈছিল। কিন্তু কিতাপ ছপা হোৱাৰ আগতে শিক্ষা ব্যৱস্থা কেনে আছিল আৰু শিক্ষিত সমাজে কেনেকৈ শিক্ষা গ্ৰহণ কৰিছিল, সেই বিষয়ে ক'বলৈ গ'লে আমাৰ ক'ব লাগিব যে কিতাপ নথকা স্বত্বেও শিক্ষিত সমাজে শিক্ষা গ্ৰহণ কৰিবলৈ গুৰুৰ গড়তে থাকি গুৰুৰ মুখেৰে কোৱা কথাই শিক্ষা গ্ৰহণ কৰিছিল। পৃথিৱীত এনে এটা সময় আছিল যিটো সময়ত কিতাপ অবিহনে শিক্ষা দিয়া হৈছিল। যদি ভিডিঅ'টো ভাল লাগে, লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।